নমস্কাৰ মই মৃদুস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি ভাবিছোঁ এইটো ৰেচিপি আপোনালোকক দেখাওঁ মোৰ মাতটো অলপ ভাগি আছে কাহ হৈছে পানী লগা দৰৱ খাইছোঁ ভাল হ'ব আৰু বেছিকৈ ভাল পোৱা নাই অলপ কাহটো আছেগে আজি বনাম মাছ পুঠি মাছ লৈছিলে মায়ে পুঠি মাছৰ লগত টেঙা মৰা বনাম মাছৰ টেঙা মই খাওঁ নে নাখাওঁ জানো ইমান কাহ হৈ আছে নাখাবও পাৰোঁ কিন্তু বনাই দেখুৱাম আপোনালোকক ঠিক আছে মই বনাবলৈ আৰম্ভ কৰোঁ আৰু কি লাগিব বলক দেখাই লওঁ এজোপা টেঙা মৰা আৰু ঢেৰ আছে বাৰু খালি এতিয়া এজোপাৰ পৰাই লৈ যাওঁ ইয়াৰ যে গুটিটো সেই গুটিটো লাগিলে গুটিটো দি দাইলত দি খাই ভাল লাগে আৰু জেলিও বনাব পাৰি সেইটোৱেদি অলপমান ভাল পাতখিনি বাছি ছিঙি আছোঁ তাৰপাছত বনাই দেখুৱাম আপোনালোকক আজি মই কেনেদৰে টেঙা মৰাৰ লগত মাছৰ জোল বনাম ইয়াত মই লৈ লৈছোঁ পুঠি মাছ এইখিনি ধুনীয়াকৈ কাটি বাছি চাফা কৰি লৈছোঁ আৰু লগতে টেঙা মৰা পাত ছিঙি আনি ধুনীয়াকৈ ধুই কাটি লৈছোঁ সৰুকৈ আদা নহৰু পেষ্ট দিছোঁ অকণমান আৰু দুটা পিঁয়াজ লৈছোঁ এইখিনি হ'লেই হৈ যাব আমাৰ আঞ্জাখন এফালে মই গেছ জ্বলাই লৈছোঁ আৰু পেনখন পাতি লৈছোঁ পেনখনত মই মাছকেইটা ফ্ৰাই কৰিম এতিয়া মই এই মাছকেইটাত অকণমান হালধি লগাম আৰু নিমখ দি এনেকৈ সানি ল'ম বহুত বেছিকৈও ফ্ৰাই নকৰোঁ অকণমান ফ্ৰাই কৰি ল'ম এইকেইটা মিঠাতেল দিম অকণমান তেল দি তেলখিনি ভালদৰে স্প্ৰেড কৰি দিম গেছটো অকণমান বঢ়াই দিছোঁ তেলখিনি গৰম হওক তেল গৰম হ'ল মই সেইকাৰণে গেছটো কমাই দিছোঁ নতো ফুটিব এতিয়া মাছকেইটা দি ল'ম এনেকৈ এইখিনি দি লওঁ তাৰপাছত আকৌ দেখাম এয়া মই মাছখিনি দি ল'লোঁ আচলতে এতিয়া আমি নলৰাওঁ এতিয়া যদি লৰাই দিওঁ মাছবোৰ ভাগিব কিছুমানৰ যে মাছবোৰ একদম খুৰখুৰীয়াকৈ ভাগি যায় ফ্ৰাই কৰোঁতে সেইটো কাৰণেই হয় খুব সঘনাই লৰায়ো থাকিব নালাগে যেতিয়া মাছটো ভালদৰে মানে এটা ছাইড ধুনীয়াকৈ ফ্ৰাই হ'ব তেতিয়া সি নিজে আঁতৰি যাব কেৰাহীখনৰ পৰা তাৰপাছতহে আমি লুটিয়াম এতিয়াই যদি লুটিয়াই দিওঁ ভাগি যাব সেইকাৰণে এতিয়া এনেকৈ ৰাখিছোঁ গেছটো একদম কমকৈ দিছোঁ দেখিছেনে গেছটো কমকৈ দিছোঁ আৰু এতিয়া এনেকৈয়ে থাকক আৰু অকণমান সময়ৰ পাছতে মই এইখিনি ধুনীয়াকৈ লৰাম এয়া এতিয়া সময় হ'ল আৰু অকণমান 5 মিনিট মানে হ'ল মই এতিয়া লৰাইছোঁ অকণমান লাহে দেখিছেনে এনেকুৱা হেতা লৈছোঁ আৰু লাহে ইলুটি কৰি দিম এতিয়া এৰ খাই গৈছে ধুনীয়াকৈ ভগা নাই সেইকাৰণে সিমান সময় আচলতে ৰখাব লাগিব প্ৰায় 3-4 মিনিট বা 5 মিনিট কম জুইত এতিয়া দেখিছে ধুনীয়াকৈ মই লৰাই দিছোঁ ভগা নাই প্ৰতিটো মাছে মই ধুনীয়াকৈ লৰাই দিম ইলুটি কৰি দিম লাগিও ধৰা নাই লাগি ধৰিলে আচলতে ভাগে আৰু মাছকেইটাৰ ওপৰতো কথা থাকে মাছকেইটা যদি অকণমান আগতীয়াকৈ মৰা হয় তেতিয়াহ'লে লাগি যায় কেৰাহীত তেতিয়া আপোনালোকে অকণমান নেমু দি ল'ব তেতিয়া নালাগে আৰু এতিয়া এয়া কেৰাহী পাতি লৈছোঁ এইফালে মাছ ফ্ৰাই হোৱা মানে মই ইয়াতে বনাই ল'ম টেঙাখিনি যিখিনি গ্ৰেভি আমাক লাগিব সেইখিনি বনাই ল'ম মাছটো ইয়াতে হোৱা মানে কেৰাহী গৰম হ'লে তেল দিম ইয়াতে কেৰাহী গৰম হ'ল ইয়াতে মই দি দিম মিঠাতেল এয়া হৈছে আৰু ইটো ছাইডো হৈছেগৈ এয়া ইটো ছাইডো ভালদৰে সিজি গৈছে ফ্ৰাই হৈছে এইফালে তেল গৰম হৈছে মই ফাৰ্ষ্ট আদা নহৰু দিম আদা নহৰুখিনি ভালদৰে ফ্ৰাই হৈছে তাৰপাছতে মই ইয়াতে এড কৰিছোঁ পিঁয়াজ পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ গেছটো মই কমাই দিছোঁ বাকী থকাখিনিও দি দিওঁ পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম পিঁয়াজখিনি ভালদৰে মই ভাজি লওঁ
পিঁয়াজখিনি ভাজি থাকোঁতে মই তাতে দি দিছোঁ অকণমান হালধি, বেছি হালধিও নিদিওঁ কাৰণ মাছ ফ্ৰাই কৰোঁতে যিহেতু মই হালধি মাছত দিছিলোঁ। আৰু এতিয়া সেইকাৰণে মই ধুনীয়াকৈ লৰাই লৈছোঁ। তাৰ পাছতে দি দিম টেঙামৰা পাতখিনি। টেঙামৰা পাতখিনি সৰু সৰুকৈ কাটিব, তেতিয়া সিজিবলৈ ভাল হ'ব। মই গোটেইখিনি দি লওঁ। এতিয়া মই ইয়াতে দি দিছোঁ নিমখ মই এনেকৈ দিছোঁ যাতে পাছত আকৌ নিমখ দিবলগীয়া নহওক, পানী দিলেও যাতে নকমে তেনেকুৱা আন্দাজমতে অকণমান দিছোঁ সৰহকৈ। চাম পাছত চেক কৰিম, যদি কমে তেতিয়া দিম, কিন্তু মই এনেকৈ দিছোঁ যাতে পাছত আকৌ দিবলগীয়া নহয়। এতিয়া গেছটো কমাই ঢাকি দিছোঁ, তেতিয়াহে ভালদৰে সিজিব। তাৰপাছত আকৌ আপোনালোকক দেখুৱাই আছোঁ। এয়া মই ধুনীয়াকৈ এতিয়া লৰাই লৈছোঁ। দেখিছেনে পাতৰ কালাৰটো চেঞ্জ হৈছে আৰু অলপ অলপ সিজিছে। এয়া ধুনীয়াকৈ সিজি গৈছে শাকখিনি। এতিয়া মই ইয়াতে পানী দিম, গৰম পানী কৰিছোঁ। এতিয়া গৰম পানী এড কৰিম, বহুত বেছিও পানী নিদিওঁ কাৰণ শাকখিনি কম শাক আছে, সেইকাৰণে সেই শাকখিনি অনুযায়ীহে মই পানী দিম। প্ৰায় 2 কাপ পানী মই দিছোঁ ইয়াতে। তাৰপাছত এইখিনিতে মই মাছখিনি এড কৰিম কাৰণ পানীখিনি গৰম, সেইকাৰণে ইয়াত আকৌ উতল আহিবলৈ প্ৰয়োজন নাই। সেইকাৰণে এয়া ফ্ৰাই কৰি থোৱা মাছখিনি মই ইয়াতে দি দিম, তেতিয়াহে মাছখিনি ভিতৰত সেই শাকৰ যোনটো গুণ, শাকৰ টেঙাৰ ভাৱ সেইটো সোমাব। আৰু ভালদৰে পানীখিনি ডাঠ হ'বলৈ দিম, উতল আহিবলৈ দিম। এতিয়া মই এইখিনি ঢাকি দিওঁ। গেছটো কমাই দিছোঁ, একেবাৰে হ'বৰ সময়তহে গেছটো বঢ়াই দিম। আৰু নিমখটো টেষ্ট কৰিব লাগিব, কমিলে দিম। এয়া উতল আহক, তাৰপাছত আকৌ দেখাম। এয়া উতল আহিছে, দেখিছেনে? এয়া উতল আহিছে। নিমখো কম হৈ থকা নাই। নিমখ যদি কম হৈ থাকে ইয়াতে ফেন উঠি থাকিব। আগৰ এটা ভিডিঅ'টো মই কৈছিলোঁ কথাটো। আৰু এয়া এইখিনি হৈ গৈছে। পানীটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব। যদি এয়া বেছি যেন দেখিছে তেতিয়াহ'লে আপোনালোকে কমাই দিব, কম যেন দেখিলে বঢ়াই দিব। খালি বহুত বেছি পানীও নিদিব কাৰণ বহুত বেছি পানী হ'লেও খাবলৈ বেয়া হ'ব, টেষ্টটো নাথাকিব। যিমানখিনি শাক আছে সিমানখিনি অনুযায়ীহে পানী দিব। এয়া কালাৰটো বৰ বেছি হেৰি হোৱা নাই কাৰণ মই ইয়াতে একো মছলা এড কৰা নাই, হালধি নিমখ এইখিনিয়ে দিছোঁ। সেইকাৰণে একদম এনেকুৱা হালধীয়া নিচিনা কালাৰ এটাই হৈছে। আৰু গেছটো অকণ বঢ়াই দিছোঁ, ভালদৰে উতল আহিবলৈ দিছোঁ। তাৰপাছত এয়া হৈ যাব। মই আপোনালোকক ভালকৈ বেলেগ এটা পাত্ৰত কাঢ়ি পেলাই নি দেখুৱাই আছোঁ। এতিয়া মোৰ মাছৰ যিকণ আঞ্জা আছিলে সেইকণ আঞ্জা বনাই হৈ গ'ল। এতিয়া মাছৰ অকণমান পেটু আছে, সেই পেটুখিনি মই শেৱালি ফুলৰ লগত বনাম। আপোনালোকে খায়নে তেনেকৈ ক'বচোন। আমাৰ ঘৰতে শেৱালি ফুল আছে, ব'লক তেতিয়াহ'লে বুটলি আনো, তাৰপাছত বনাম। এইজোপা শেৱালি গছ, এইজোপা ঢেৰ ফুলিছে। এতিয়া ৰাতিপুৱা হোৱাহেঁতেন এইখিনি গোটেইখিনি ধুনীয়া হৈ থাকিলেহেঁতেন। এতিয়া ইমান ভালকৈ ফ্ৰেছকৈ নাই, অলপমান মৰহি গৈছে গোটেইখিনি। আমি যিখিনি ভাল সেইখিনি বুটলি ল'ম। শেৱালি ফুলখিনি মই ধুই ল'লোঁ, সেইকাৰণে এনেকুৱা হৈ গ'ল কালাৰটো। এয়া মাছৰ পেটু আৰু পিঁয়াজ। তাৰপাছত এইখিনি মই এতিয়া বনাই লওঁ। পেনখনতে বনাওঁ, এইখনতে মাছ ফ্ৰাই কৰিছিলোঁ, সেইকাৰণে এইখিনি তেলতে বনাই দিওঁ। আৰু তেলখিনি গৰম হওক, তাৰপাছত বনাই আছোঁ। এয়া পিঁয়াজ দিলোঁ, তেল গৰম হ'লত অকণমান হালধি দিম।
পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হয় তেতিয়ালৈকে ভাজিম। জলকীয়াও দিম, পেটু ভাজি যিহেতু অকণমান জ্বলা হ'লে ভাল লাগে সেইকাৰণে জলকীয়া দিছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হৈছে, জলকীয়া হৈ থাকিব। এতিয়া মই ইয়াতে দি দিম পেটু। নিমখ মানে শেৱালি ফুলৰ আন্দাজ মতেও দি দিছোঁ আৰু একেবাৰতে। ধুনীয়াকৈ পেটুখিনিও ভাজ খাওক, তাৰপাছতহে শেৱালি ফুল দিম। পেটুখিনি ভালদৰে সিজিছে, এতিয়া মই ইয়াতে দি দিম এয়া শেৱালি ফুল। এতিয়া এইখিনি মই ঢাক মাৰি নিদিওঁ, ঢাক মাৰি দিলে পানী পানী নিচিনা হ'ব। এনেকৈ দি দিম আৰু গেছটো বেছিকৈ নিদিওঁ, জ্বলি যাব। গেছটো কমাই দিছোঁ আৰু এনেকৈ মই ভালদৰে এইখিনি ভাজি ল'ম, তাৰপাছত দেখুৱাম আপোনালোকক। তেনেকৈ কম জুইত ভালদৰে ভাজি থাকিলে হৈ যাবগৈ। মোৰ ক্লিপটো ডিলিট হৈ গ'ল সেইকাৰণে মই দেখাব নোৱাৰিলোঁ। আৰু এয়া একেবাৰে শেষত শেৱালি ফুলৰ লগত মাছৰ পেটু খাবলৈ খুব ধুনীয়া হৈছিলে। আপোনালোকে যদি নাই খোৱা খাব। আৰু এয়া মাছৰ টেঙা, এইটো খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকে যদি এনেকৈ নাই খোৱা সৰু মাছৰ লগতো খাব পাৰিব। যদিও পুঠি মাছ নাথাকে তেতিয়া বেলেগ সৰু মাছৰ লগত এবাৰ বনাই খাই চাব, খুব বেছি ভাল লাগিব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।